हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल और आज आहिलो शिवसागर देखिसे काखत मोर शिवदौल और भिडिओ बोलक মাজर पर आरम्भ नकरी प्रथम पर आरम्भ करूँ। हेलो गाइस आज आपलोকক লৈ যাবলৈ লৈছো আমাৰ শিৱদৌল শিৱসাগৰ শিৱদৌললৈ আপোনালোকক লৈ যাবলৈ ওলাইছো আৰু লগত আছে সীতা 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 আৰু মোৰ লগত গৈছে আমাৰ দীপ চলিহা বাইকখন উলিয়াই লওঁ তাৰপিছত আপোনালোকক ভিডিঅ'টো দেখাই আছো ওকে। আৰু এতিয়া গৈ আছো শিৱসাগৰ শিৱদৌললৈ আৰু এতিয়া ওলাইছো ৰুমৰ পৰা জাষ্ট এতিয়া শিৱসাগৰলৈ যাম আপোনালোকক দেখাম মানে কিমান পাৰোঁ ভালকৈ। আজি ডাৱৰীয়া বতৰ যিহেতু সেইটো কাৰণে ডিউটিও নাই আৰু সেইকাৰণে শিৱসাগৰলৈ ওলাই যাব লৈছোঁ শিৱদৌললৈ আৰু চাই থাকক ভিডিঅ'টো। প্ৰথমবাৰৰ কাৰণে ব্লগ বনাইছোঁ, যদি ভাল লাগে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে বোৱাই দিব পানীৰ নিচিনাকৈ। চাই থাকক। ফাইনেলি পালোহি শিৱসাগৰ টাউনত আৰু এতিয়া গৈ আছোঁ শিৱদৌললৈ আৰু ভিডিঅ'টো চাই থাকক। সকলোৱে যিমান পাৰে মৰম কৰিব বুলি আশা কৰিছোঁ, মৰম চৰম দিব যিমান পাৰে। নতুনকৈ যিহেতু ষ্টাৰ্ট কৰিছোঁ ব্লগ চেনেলটো আৰু যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। আৰু মোৰ লগত আছে আজি সীতা, মানে RS খনৰ নামটো মানে সীতা দিছোঁ RS খনৰ। তাৰপিছত আছে মোৰ লগত আৰু দীপ। বহুত ভিৰ মানুহ টাউনত। আৰু এতিয়া ফাইনেলি পালোহি শিৱসাগৰ শিৱদৌল আৰু আমাৰ এইফালে ফ্ৰণ্টতে আছে পুখুৰীটো আৰু পুখুৰীটো এপাক দেখাই দিওঁ আপোনালোকক কেনেকুৱা কি। এইটো হ'ল শিৱসাগৰ পুখুৰীটো, চাই লওক আপোনালোকে। ধুনীয়া ক'ব লাগিব। RS চলোৱা মজাটোৱে বেলেগ বুলি ক'ব লাগিব। RSৰ ফিলিং মানে যোনটো পাওঁ মানে বেলেগ বাইকক নাপাওঁৱে মানে। RS চলোৱা ফিলিংটো কি ক'ম। এইটো হ'ল শিৱসাগৰ পুখুৰী, শিৱদৌলৰ ফ্ৰণ্টতে আছে পুখুৰীটো। বিৰাট ডাঙৰ ডাঙৰ মাছ আছে, কালি চাইছিলোঁ গধূলি টাইমত। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মাছবোৰ কিমান কি। আৰু বিৰাট ডাঙৰ পুখুৰীটো বুলি ক'ব লাগিব, বহুত ডাঙৰ। এইফালে চাওক বহুত, সেইফালে ফ্ৰণ্টতে আছে আমাৰ শিৱদৌল ওলাই আছে সেইফালে। আৰু আমি এতিয়া পুখুৰীটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, মানে ৰাউণ্ডটো। আৰু গৈ আছোঁ। ভিডিঅ'বিলাক শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু অলপৰ পাৱাৰটো আপোনালোকক মানে ফিলটো দিবলৈ চেষ্টা কৰোঁ মানে আপোনালোকক RSৰ। আপোনালোকক RSৰ ফিলটো দিবলৈ চেষ্টা কৰিছোঁ। RSৰ ফিল, RSৰ চাউণ্ডটো বেছ। এইফালে পুখুৰী আছে আৰু এইফালে আমি বাইক চলাই গৈ আছোঁ। RSৰ চাউণ্ড এণ্ড কি ক'ম, স্পীড পাৱাৰ মানে দুইটাই বেষ্ট। আৰু এইফালে এতিয়া গৈ আছোঁ, টাৰ্ণিং ল'ম এইফালে এতিয়া। শিৱদৌলৰ ভিতৰতো যাবলৈ চেষ্টা কৰিম, মানে যিমান যি পাৰোঁ মানে দেখাবলৈ চেষ্টা কৰিম আৰু ভালকৈ। আৰু নতুন ভিডিঅ' পাব। শিৱসাগৰতে থাকিম অলপ দিন, মানে যিমান পাৰোঁ শিৱসাগৰখন ঘূৰাম, মানে ঘূৰাম আপোনালোকক দেখাম মানে শিৱসাগৰত ৰংঘৰ কাৰেংঘৰ অল এভৰিথিং বুলি ক'ব লাগিব। আৰু অকল শিৱসাগৰতে নহয়, বিহুত ঘৰলৈ যাম যিহেতু, ঘৰতো দেখাম। মানে আমাৰ TSKখন ডিগবৈ বহুতো জেগা আছে ভাল ভাল, চ' সেনেকৈ দেখাম। আৰু আপোনালোকে ভিডিঅ'বিলাক মানে শ্বেয়াৰ কৰক। আৰু লাইফৰ প্ৰথমটো ব্লগ বনাই আছোঁ যিহেতু, মানে কি ক'ম, ফিলিং বুলি ক'লে ফিলিং আৰু পূৰা ছুপাৰ ফিলিং। আৰু এতিয়া গৈ আছোঁ শিৱসাগৰ পুখুৰী, এফালে যায় শিৱসাগৰ বজাৰ। নতুনকৈ আহিছোঁ যদিও মানে যিমান আছে শিৱসাগৰ ফ্ৰেণ্ড সকলোৱে ভিডিঅ'বিলাক লাইক কৰা, শ্বেয়াৰ কৰা, এণ্ড পুৱাই দিয়া।
এইফালে শিৱসাগৰ পুখুৰী কি ক'ম গাটাই জেৰ ফিলিং লৈ মানে আৰম্ভ কৰি আছোঁ ভিডিঅ'টো। GoPro ছেটআপটো ইমান ঠিক হোৱা নাই বুলি ক'ব লাগিব, সেইকাৰণে ইমান ছোৱালীয়ে খাই ভাল পোৱা পানী পুৰি খাই আছে আৰু এইফালে KTM 200 এইফালৰ পৰা যাবগৈ ন। ইয়াতে বাইকখন পাৰ্কিং কৰি মেলি আপোনালোকক দেখাম কিমান কি দেখাবলৈ পাৰোঁ ভিডিঅ'টোত। অলপ আগতে বাইকখন থ'ম এতিয়া ইয়াতে, সকলো চাই থাকক ভিডিঅ'টো। GoPro ছেটআপটো ইমান ঠিক হোৱা নাই বুলি কৈ আছোঁ। ভালকৈ স্বাগতম শিৱদৌললৈ চাওক, স্বাগতম জনাইছে। ইয়াত লিখা আছে পুৱা 7 বজাৰ পৰা দুপৰীয়া 1 বজালৈ খোলা থাকিব শিৱদৌল। এয়া শিৱদৌলত মই আজি গৈ আৰু শিৱদৌলত ভিতৰলৈ নোসোমাওঁ, যিহেতু বাহিৰৰ পৰাই সেৱা এটা কৰি যাওঁ বুলি ভাবিছোঁ। বাহিৰৰ পৰাই সেৱা এটা কৰি যাওঁ শিৱদৌলক। কৃষ্ণ প্ৰথম ব্লগ, সেইকাৰণে ভালকৈ অলপ পূজা কৰিছোঁ শিৱদৌলত। আৰু ব্লগ আপোনালোকক দেখাইছোঁ ভিডিঅ'বিলাক। বহুত ডাঙৰ শিৱদৌল, মই নাজানো বাৰু ভালকৈ ইয়াৰ বিষয়ে, ভালকৈ পঢ়ি মেলি এদিন ভালকৈ ভিডিঅ' এটা বনাম। জাষ্ট আপোনালোকক আজি মানে শিৱদৌলৰ ভিউটো দিবলৈ চেষ্টা কৰিছোঁ অনলি। বহুতো ডাঙৰ ইউটিউবাৰ আহিছে ইয়াত, তাতে ভিডিঅ'বিলাক বনাইছে, কিন্তু ময়ো আজি ফাৰ্ষ্ট টাইম মানে বনাবলৈ চেষ্টা কৰিছোঁ, অলপ বেলেগতকৈ বেলেগকৈ। দেন শিৱসাগৰ শিৱদৌল সকলোৱে আহক। শিৱসাগৰত যোনটো ফিলিং পোৱা যায়, ৰংঘৰ কাৰেংঘৰ সকলোৱে লগ। ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত ভাল লাগিছে বুলি ক'ব লাগিব। লাইফৰ প্ৰথমটো ভিডিঅ' লৈ শিৱসাগৰ শিৱদৌল। কৃষ্ণ ভিতৰলৈ সোমাই নাযাওঁ, মন্দিৰৰ কাষত মই দুৰ্গা দেৱী দৌল ভিতৰলৈ সোমাই নাযাওঁ, বাহিৰৰ পৰা এটা নমস্কাৰ কৰোঁ ভগৱানক, মানে দেৱীক, দুৰ্গা বাক আৰম্ভ কৰিছোঁ। এইফালে দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা কি, ঠিক আছে। শিৱসাগৰ আচল মন্দিৰটো, আৰু তাতে সোমাই আহিছিলোঁ উঠনি, দেখাবলৈ আহিছোঁ এইটো মেইন। আৰু এইফালে যাওঁ, কিমান বাৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভালেই পাইছে। আৰু পিছত কম আৰু নেজানো আৰু ক'বলৈ, মানে ফাৰ্ষ্ট টাইম কৈছোঁ, যিহেতু ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ, মানে সেইকাৰণে মানে কথাবিলাক মিলাবলৈ পৰা নাই, এটলিষ্ট মানে মিলাবলৈ পৰা নাই বুলি ক'ব লাগিব। প্ৰথম বনাইছোঁ ন যিহেতু ব্লগ, আৰু লাহে লাহে চেষ্টা কৰিম আমি সকলোবোৰ আপোনালোকক আপোনালোকে যেনেকৈ বিচাৰে সেনেকৈ দিবলৈ। বাট আজি কি ক'ম, ফাৰ্ষ্ট টাইম বনাইছোঁ কাৰণে মানে অলপ নাৰ্ভাছ ফিলিংটো আহিছে, মানে ইমান ক্লিয়াৰকৈ মানে ক'বলৈ পৰা নাই কথাবিলাক। চ' আপুনি ইগন'ৰ নকৰিব বুলি আশা কৰিছোঁ। অ' মাই গড মাছ ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা মাছ। অ' মাই গড, এয়া শিৱসাগৰৰ জয়সাগৰ পুখুৰীত মাছ চাই আছোঁ বুলি ক'ব লাগিব বৰ্তমান। অ' মাই গড, এয়া খাই আছে গোটেই মাছেই মাছ। অ' মাই গড। হেল্ল' দোস্ত, আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে নতুন ভিডিঅ' আপোনালোকে পাবৰ কাৰণে। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ এদিন আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ, এটা নতুন দিন লৈ। জয় অসম, জয় হিন্দুস্তান, বাই বাই।